Hello everyone, স্বাগতম জনাইছো মই ইউটিউব চেনেল পূজাছ কুকিং এণ্ড ব্লগৰ অন্য এটা ভিডিঅ'লৈ। ঠাণ্ডাৰ দিনত এনেকুৱা মছলা আৰু জ্বলা দিয়া আঞ্জা খাই কোনে কোনে ভাল পায়? মই হ'লে খুব ভাল পাওঁ। আজি আপোনালোকৰ বাবে লৈ আহিছোঁ এটা কণীৰ মছলাদাৰ ৰেষ্টুৰেণ্ট টাইপ ৰেচিপি। চাই লওকচোন মই কেনেদৰে প্ৰস্তুত কৰিলোঁ। প্ৰথমে কণীকেইটা বইল কৰি এনেদৰে এখন কাটা চামুচেৰে ফুটাই দিছোঁ যাতে কণীৰ ভিতৰলৈ মছলাখিনি সোমাই যায়। আৰু এইখিনি আলুও মই বইল কৰি লৈছোঁ। কণীখিনি এনেদৰে ফুটাই মই প্ৰথমে আলু আৰু কণীখিনি ফ্ৰাই এইখিনি অকণমান ঠাণ্ডা হ'ব দি মিক্সিত পেষ্ট বনাই ল'লোঁ। আৰু এয়া আলু আৰু কণীখিনিও ফ্ৰাই কৰা হৈ গ'ল। সেই একেখন কেৰাহীতে মছলা তেজপাত, অকণমান পাঁচফোৰণ, গোটা জিৰা, গৰম মছলা এইখিনি মছলা দি লৈছোঁ। তাৰপিছত ইয়াত মই বনাই লোৱা পেষ্টটো দি দিম। এয়া পেষ্টখিনি দি সেইখিনি লগতে ইয়াত মই অকণমান জিৰা গুড়ি আৰু গৰম মছলা দি দিছোঁ। এইখিনি এতিয়া মই অকণমান ভাজ খোৱাৰ পিছত ইয়াত ভাজি থোৱা আলুখিনিও দি দিছোঁ যাতে আলুখিনি সেই পেষ্টটোৰ লগত লগ হৈ যায়। আলুখিনিও দি দিছোঁ। এইখিনি একদম তেল ওলাই যোৱাকৈ ভাজিব লাগিব। এয়া এনেকুৱা ধুনীয়া কালাৰ হৈছে। তাৰপিছত মই ইয়াত গৰম পানী ব্যৱহাৰ কৰিছোঁ। এইখিনি উতলি অহাত মই ইয়াত কণীকেইটা দি দিছোঁ। উতলি গ্ৰেভি টাইপ হোৱাত ইয়াত মই কেইটামান কেঁচা জলকীয়া আৰু ধনিয়া এড কৰি দিছোঁ। এতিয়া আমাৰ মছলাদাৰ কণীৰ আঞ্জা ৰেডি। আপোনালোকেও খাই চাবচোন। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিল প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।